কাটিমবালি আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি অনা শ্ৰীযুত মণি গগৈ ছাৰলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। তেওঁলোকক বহুত বস্তু দিব লগা হ'ল, হাতী ঘোঁৰা, বহুত ঘোঁৰা, বহুত ধন সম্পত্তি দিব লগা হ'ল আৰু বহুত কিবা কিবি দিব লগা হ'ল। তাৰ লগতে আনকি ৰজাৰ জীয়েক আছিলে ৰমণী গাভৰুকো মোগললৈ বিয়া দি দিব লগা হ'ল। বিয়া নহয়, দি পঠিয়াব লগা হ'ল মোগলৰ হেৰেমলৈ। হেৰেম মানে তাত কুঁৱৰীবিলাক থাকে, তালৈ পঠিয়াই দিব লগা হ'ল। তো এতিয়া কথা হ'ল কি, বহুত দুখ। তেওঁ ৰজা তলতীয়া ৰজা হৈ থাকিলে, মোগলৰ কথা মতে চলিব লাগে, মোগলে যি হুকুম দিয়ে সেইটো কৰিব লাগে, তেওঁলোকক সদায় কৰ কাটল দি থাকিব লাগে, ইমান কৰ কাটল দিব লাগে। ৰজাৰ টোপনি নাইয়ে, প্ৰজাবোৰৰ অৱস্থা বেয়া হৈ গৈছে, একদম লাওলোৱা অৱস্থা খুব বেয়া। তাৰমানে বস্তু তেওঁলোকৰ অভাৱ হৈ গৈছে। এতিয়া মানুহবিলাকে কি কৰিব, যুদ্ধ কৰিবলৈ তেওঁ এতিয়া সাহস গোটাব পৰা নাই। মনৰ দুখত কি হৈ গ'ল, তেওঁৰ দিনকেইটা গ'ল। তেওঁ ঢুকালে এটা সময়ত। তেওঁৰে ভায়েক চক্ৰধ্বজ সিংহ বুলি এজন স্বৰ্গদেউ হ'ল, মানে ৰজা হ'ল। চক্ৰধ্বজ সিংহৰ দিনত ভাবিলে এই কথা নহয়, মানুহৰ তলতীয়া হৈ থকাতকে মৰি থকাই ভাল, মানুহৰ পৰাধীন হৈ থকাতকে মৃত্যুৱে শ্ৰেয়, ভাল, এনেকে ভাবিলে। আৰু তেওঁ কি ভাবিলে, এই কথা নহ'ব, সদায় মোগলৰ তলত আমি থাকিব নোৱাৰোঁ, আমি যুদ্ধ কৰিম। কিন্তু যুদ্ধ কৰিবহে হয়, তেতিয়া দেশখন একদম অৱস্থা নাই। বহুত বস্তু ইতিমধ্যে মিৰ্জা অন্য ক'ৰবাত থকা ধন সম্পত্তিবোৰ লৈ গৈছে, মানুহবিলাকৰ ওপৰত একদম হেঁচা দিছে যে তোমালোকে দিবই লাগিব, তোমালোকৰ যি বস্তু আছে চব লুটি লৈ গৈছে। গতিকে অৱস্থা বেয়া, খাবলৈ ভালকে নাই, কেনেকে যুদ্ধ কৰিব? মানুহৰ লগততো যুদ্ধ কৰিবলৈ হ'লে ঘোঁৰা যোগাৰ থাকিব লাগিব, ধন টকা পইচা থাকিব লাগিব, চব ফালৰ পৰা অৱস্থাটো ভাল হৈ থাকিব লাগিব। গতিকে তেওঁ সাহস কৰিব পৰা নাই। যি কি নহওক, তেওঁ কি কৰিলে, অলপ লাহে লাহে এটা প্ৰস্তুতি চলালে। প্ৰস্তুতিটো হ'ল কি, যুদ্ধ কৰিব। যুদ্ধৰ কাৰণে তেওঁ এজন ডাঙৰ মন্ত্ৰী আছিলে, মন্ত্ৰী মানে তেওঁ কথা শিকায়, তেওঁ কথাবোৰ পৰামৰ্শ দিয়ে, কি কৰিব লাগে নেলাগে। আতন বুঢ়াগোহাঁই বুলি কয়, সেইজন প্ৰধান আতন বুঢ়াগোহাঁই। মই খৰকে কথা কৈ আছো, আতন বুঢ়াগোহাঁই ক'লো ন, ৰাজমন্ত্ৰী, ৰজাৰ মন্ত্ৰী। আৰু কি হ'ল, তেওঁ তেতিয়া কি কৰিলে, তোমালোকৰ কথাবোৰ অলপ দীঘলীয়া হ'ব, মই বেলেগ কথালৈ আঁতৰি নাযাওঁ। আৰু মোমাই তামুলী বৰবৰুৱা বুলি এজন বৰ বিখ্যাত মানুহ আছিলে। মোমাই তামুলী আগতে সাধাৰণ মানুহ আছিলে, শুকতি নামটো, বৰ সাধাৰণ কাম কৰি খাইছিলে। ইমান ভালকে কাম কৰে, গছ গছনি ৰুলে, শাৰী শাৰীকে ৰুৱে, শাক পাচলি ৰুৱে, একদম ধুনীয়াকৈ কৰে, বাৰী ঘৰ চিকুণ। সেই কথাটো ৰজাৰ চকুত পৰিছিলে, আগৰ এজন ৰজাৰ চকুত। আৰু তেওঁক সেই মোমাই তামুলী বৰবৰুৱাজনক কি কৰিলে, লাহে লাহে ৰজাৰ ঘৰলৈ লৈ গ'ল, লাহে লাহে ওপৰলৈ বিষয় বাব দি ডাঙৰ, আমাৰ যেনেকে অফিচাৰ বুলি কয়, দি বৰবৰুৱা, সেই বৰবৰুৱাৰ পুতেক লাচিত বুলি কয়, এই আমি যাৰ কথা ক'বলৈ আজি আহিছোঁ, লাচিত বৰফুকন। লাচিত প্ৰথমে বৰফুকন নাছিল, তাৰ লাচিত আছে হাঁচতি ধৰা তামুলী হৈ আছিলে লাচিত সৰু। আৰু সেই মোমাই তামুলী বৰবৰুৱাৰ পুতেক আকৌ সৰু হৈ থাকোঁতে তেওঁ মানে ৰজাৰ ঘৰত হাঁচতি ধৰা তামুলী হৈ আছিলে। তাৰপিছত তেওঁ লাহে লাহে, তেওঁ কামৰ দক্ষতা আছিলে, কাম কৰিব পাৰিছিলে, যি কাম কৰিছিলে ভালকে কৰিছিলে, কাম খুব ধুনীয়াকে কৰিব পাৰে কাৰণে, আৰু ভাল গুণ আছিলে কাৰণে সেইটোৰ পৰা গৈ পেলাই তেওঁক কি কৰি দিলে, গৈ পেলাই একেবাৰে তাৰপিছত ঘোঁৰা বৰুৱা কৰিলে। ঘোঁৰাবোৰ চাব লাগে, ৰজাৰ ঘোঁৰা থাকে যুদ্ধ কৰিবলৈ, ৰজাই যেনি তেনি যাবৰ কাৰণে, ক'ৰবাত কিবা কৰিবৰ কাৰণে ঘোঁৰাৰ দৰকাৰ। আজিকালি নিচিনা গাড়ী মটৰ নাছিল, ঘোঁৰাত যায়। তো ঘোঁৰা বৰুৱা, ঘোঁৰাৰ যত্ন লোৱা বৰুৱা পাতি দিলে। বাকীবিলাকে কৰিব, তেওঁৰ লগত সেইবিলাক ওপৰত যেনেকে এজন ওপৰৱালা থাকে তেওঁ চাব। তাৰপিছত ঘোঁৰা বৰুৱাৰ পিছত তেওঁ এটা আৰু বিষয় ভাৱ, আৰু ভাল কাম কৰিলে কাৰণে তেওঁক আৰু ওপৰলৈ লৈ গ'ল, শিমলুগুৰিয়া বৰুৱা পাতি দিলে। শিমলুগুৰি বুলি এখন ঠাই আছে, শিমলুগুৰিয়া বৰুৱা পাতিলে। শিমলুগুৰিয়া বৰুৱাৰ পাছত এইফালে বেঙেনাবাৰীৰ ওচৰত এখন ঠাই আছে দেই, দোলাখৰীয়া বুলি কয়, বাদ দিয়া সেইটো কথা। দোলাৰ কাষে যোৱা ৰজাই যিবোৰ মানুহক বিশ্বাস কৰে, ৰজাই কেনিবা গ'লে নৈৰ পানী ৰাঙলী কৰি দিলে, ৰঙা হৈ গ'ল তেতিয়াই। কথাটো হ'ল কি, তেতিয়া সেই মোগল সৈন্যসকলে পলাই যাওঁতে কৈছিলে, সেই যিজন সেনাপতি ৰামসিংহই কৈছিলে, ধন্য অসম দেশ, মই দেখা নাই পৃথিৱীৰ ক'তো এনেকুৱা দেশ দেখা নাই, য'ত সেনাই অস্ত্ৰ চলাব পাৰে, একেজন সেনাই শিলৈ চলাব পাৰে। শিলৈ মানে এই গড়টোক মৰাৰ কথা কৈছে। একেজন সেনাই খাৱৈ খান্দিব পাৰে, এনেকে দ খাৱৈ খাল, যাতে শত্ৰু আহিব নোৱাৰে, খাল এটা খান্দি দিয়ে, ওখকে ঢাপ থাকে, খালত থাকিলে মানে কি ওপৰৰ পৰা আক্ৰমণো কৰিব পাৰিব, খাৱৈ খান্দিব পাৰে, গড় মাৰিব পাৰে। অতবোৰ কথা জনা সৈন্য ক'তো দেখা নাই। ধন্য এনেকে শত্ৰু হৈও
আক্ৰমণ কৰিবলৈ আহিও ইয়াৰ আমাৰ অসমীয়া সেনাবিলাকৰ গুণ গৰিমা তেওঁ স্বীকাৰ কৰি যাব লগা হ'ল। এতিয়া আমাৰ কথাটো কি জানা, আমিও আমাৰ জাতিটো শক্তিশালী হ'বলৈ হ'লে লাচিতৰ বিষয়ে জানিব লাগিব। লাচিতে কেনেকৈ দেশখন উদ্ধাৰ কৰিলে জানিব লাগিব। আমিও কাম কৰিবলৈ পাৰ্গত হ'ব লাগিব। বাহিৰৰ মানুহৰ ওপৰত আশা কৰি থাকিব নালাগিব। নিজে নিজে আমাৰ এতিয়া চুলিকটা কাম কিছুমান আমি বাহিৰৰ ওপৰত আশা কৰোঁ। আমি টনকিয়াল কৰি ইয়াৰ অস্তিত্ব ৰক্ষা কৰোঁ। বহু ছাত্ৰ ছাত্ৰীবিলাক আছে, সেয়াও দায়িত্ব দি বহুত দেৰি পঢ়ি আছে। সেইকেইজন মণি গগৈ ডাঙৰীয়াৰ সেই কথা সুন্দৰকৈ ক'লে, ইয়াৰ পিছত আৰু মোৰ ক'ব লগা হোৱা নাই। এইখিনিয়ে কৈ মই সামৰিছোঁ। যিসকল নাৱৰীয়াই নাও চলাইছিলে তেওঁলোকে যেতিয়া ফালে যাবলৈ লৈছিল, তেনে মুহূৰ্তত তেওঁলোকক এটা কথা কৈছিল, দুটামান মৰিয়াই পানীত পেলাই দিছিল। তেতিয়া ভয় খাই কি কৰিছিলে যে তাত সাহসিকতাৰ